নমস্কাৰ, মোৰ ইউটিউব পৰিয়াললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপিটো হ'ল মেষ্টা টেঙাৰে গাহৰি মাংস আৰু মেষ্টা টেঙাৰে ভেন্দি ভাজি। এতিয়া মেষ্টা টেঙা বুলি ক'লে বহুতে চিনিও পায় আৰু বহুতে চিনিও নাপায়, কাৰণ মেষ্টা টেঙাটো আমাৰ এটা জনজাতীয় খাদ্য আৰু মেষ্টা টেঙাটো বেছিভাগ আমাৰ বড়ো সমাজত বেছিকৈ ব্যৱহাৰ হোৱা দেখা যায়। কিন্তু তথাপিও বহুতেই খায় আৰু যোনে যোনে নাখায় তেওঁলোকক কৈছোঁ যে এবাৰ মেষ্টা টেঙাৰে এই ৰেচিপিটো এবাৰ খাই চাব, তেতিয়া গম পাব কিমান সোৱাদ। গতিকে আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। আৰু আৰম্ভ কৰাৰ আগতে এবাৰ কৈ লওঁ যে মোৰ ভিডিঅ'টো যদি আপোনালোকে চাবলৈ ৰেডি হৈছে তেনেহ'লে মোক ভিডিঅ'টো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু ছাবস্ক্ৰাইব কৰিলে আগলৈ আহিবলগীয়া যিবোৰ ভিডিঅ' সেইবোৰ আপোনালোকে অট'মেটিক পাই থাকিব। গতিকে আহকচোন, মেষ্টা টেঙাটো আপোনাৰ পাতটো এবাৰ দেখুৱাই লৈছোঁ আপোনালোকক। এইটো হ'ল মেষ্টা টেঙা পাত। এই মেষ্টা টেঙাৰে আপুনি মাংস বুলি নহয়, মাছৰ তৰকাৰীও বনাব পাৰে। মাছৰ তৰকাৰী, মাংসৰ তৰকাৰী, তাৰপিছত যিকোনো ভাজিৰ লগতো এই মেষ্টা টেঙা দি পেলাই খাব পাৰে। খাবলৈ খুব সোৱাদ। গৰম দিনত বেছি ভাল লাগে, কাৰণ গৰম দিনত অলপ টেঙা খাই ভালেই লাগে। গতিকে আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। মিঠাতেলখিনি গৰম হৈছে, এতিয়া মই ইয়াত পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি গেছটো মই ল' ফ্লেমত দিছোঁ আৰু যেতিয়ালৈকে ৰঙা হৈ নাযায় তেতিয়ালৈকে ভাজি থাকিম। পিঁয়াজখিনি ৰঙা হোৱালৈকে মই ইপিনে আদা নহৰু একেলগে লৈছোঁ বটাত। এতিয়া মই একেলগে আদা নহৰুখিনি পিচি ল'ম, মানে বটি ল'ম। এয়া চাওক, পিঁয়াজখিনি লাহে লাহেকৈ ৰঙা হ'বলৈ ধৰিছে। ইয়াতে মই সোৱাদ অনুযায়ী নিমখ দিছোঁ আৰু এচামুচ হালধি। তাৰপিছত মই অকণমান জিৰা দিম এচামুচ। এতিয়া মই আদা নহৰুৰ পেষ্টখিনি দি দিছোঁ। এতিয়া একেলগে গোটেইখিনি ভালদৰে ভাজি ল'ম। মছলাখিনি ভালদৰে ভাজি লোৱা হৈ গৈছে। এতিয়া মই গাহৰিখিনি ইয়াত দি দিম।
ভেন্দিখিনিও মই মিহি মিহিকৈ কাটি লৈছোঁ। এইপিনে তিয়হৰ খাৰটো হৈ আছে আৰু এইপিনে গাহৰি। চাওক কি ধুনীয়া কালাৰ দিছে, ধুনীয়া এটা গন্ধ ওলাইছে। আৰু অকণমান ভাজিব লাগিব, আৰু অকণমান 5 মিনিটমান ভাজি মই ঢাকি দিছোঁ। তেতিয়ালৈকে মই এই মেষ্টা টেঙাখিনি বাছি লওঁ। এতিয়া মেষ্টা টেঙাখিনি মই ভালকৈ বাছি ল'ম। সাধাৰণতে পিঁয়াজেৰে আমি যেনেকৈ ভেন্দি ভাজোঁ তেনেকৈয়ে ভাজি ল'ম। ভেন্দিখিনি ভালদৰে সিজি গৈছে। এতিয়া মই ভালকৈ মেষ্টা টেঙাখিনি কাটি লোৱাখিনি অকণমান দি দিছোঁ। বেছি নিদিওঁ, বেছি দিলে টেঙা হৈ যাব। এতিয়া মেষ্টা টেঙাখিনি সিজালৈকে ঢাকি ঢাকি সিজাব লাগিব। আৰু ইপিনে মাংসখিনিও ভালদৰে সিজি গৈছে। এতিয়া মাংসখিনিতো মেষ্টা টেঙাখিনি মই দি দিম। এতিয়া মেষ্টা টেঙাখিনি ভালদৰে নিসিজালৈকে ঢাকি ঢাকি সিজাব লাগিব। একেবাৰে গলি গ'লে তেতিয়া আমাৰ মেষ্টা টেঙাৰে মাংসৰ ৰেচিপিটো হৈ যাব। এতিয়া অকণমান ঢাকি পেলাই মই মেষ্টা টেঙাখিনি সিজাই ল'ম। এয়া চাওক, মেষ্টা টেঙাখিনি একে ধুনীয়াকৈ গলি গৈছে, মাংসৰ লগত একেবাৰে ধুনীয়াকৈ মিলি গৈছে। এতিয়া আমাৰ মেষ্টা টেঙাৰে গাহৰি মাংসৰ ৰেচিপিটো কমপ্লিট। এতিয়া লাষ্টত মই ইয়াতে কেঁচা জলকীয়া দি দিম। আৰু ইপিনে ভেন্দিৰ ভাজিটোও হৈ গ'ল। এইটো মেষ্টা টেঙাখিনি ভেন্দিৰ লগত ভালদৰে মিলি গৈছে। আজিৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে তেন্তে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু শেষত ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিৰ ভিডিঅ'টি মই ইমানতে সামৰিছোঁ। ধন্যবাদ।